ধেমাজি জিয়াদলত 50 কোটি টকীয়া মথাউৰি নিৰ্মাণত চলিছে চূড়ান্ত দুৰ্নীতি। উন্নত প্ৰযুক্তি নামত জলসম্পদৰ বিষয়া ঠিকাদাৰ গোষ্ঠীৰ লুণ্ঠনৰ অভিযোগ স্থানীয় ৰাইজৰ। ধেমাজিৰ চকুলোক্ষেত্ৰ জিয়াদল নদীৰ স্থায়ী নিয়ন্ত্ৰণৰ জৰিয়তে জিয়াদলৰ বান সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে জিয়াদল দিহিৰি কেঁকুৰি উন্মুক্ত মথাউৰি অংশত উন্নত প্ৰযুক্তিবিদ্যাৰে নিৰ্মাণৰ বাবে গ্ৰহণ কৰা প্ৰায় 50 কোটি টকীয়া আঁচনিত চলিছে চূড়ান্ত দুৰ্নীতি। ৰাইজক অন্ধকাৰত ৰাখি উন্নত প্ৰযুক্তি নামত বাহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানে জলসম্পদৰ বিষয়াৰে মিলি পাতিছে লুণ্ঠনৰ ফন্দি। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ অহৰহৰ প্ৰচেষ্টাত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অনুমোদন ক্ৰমে বিভাগটোৱে আৰম্ভ কৰা জিয়াদল মথাউৰি নিৰ্মাণত ঠিকাদাৰী প্ৰতিষ্ঠানে অতি লেহেমীয়া গতিৰে মথাউৰি নিৰ্মাণ অব্যাহত ৰাখিছে। তদুপৰি উন্নত প্ৰযুক্তি নামত ৰহস্যজনকভাৱে বালিৰ মথাউৰি নিৰ্মাণ কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। মথাউৰি নিৰ্মাণত ব্যৱহাৰ কৰা জিঅ' মেট আৰু জিঅ'ৰ বেগসমূহ কিমান ডাঠ অথবা জিঅ' SM তাৰো কোনো নিশ্চয়তা নাই। কেৱল জিঅ' বেগত জিয়াদলৰ বালি ভৰাই বালিৰ মথাউৰি নিৰ্মাণৰ নামত জলসম্পদ বিভাগটোৰ বিষয়াৰে অবৈধ মেটেৰিয়েলেৰে বাহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানে 6 কিলোমিটাৰ জিয়াদল মথাউৰি নিৰ্মাণত প্ৰায় 50 কোটি টকাৰ সিংহভাগ ধন আত্মসাৎ কৰাৰ পৰিকল্পনাত নামি পৰিছে। লেহেমীয়া গতিৰে ন্যূনতম পৰিমাণৰ কাম কৰিয়ে বাৰিষা জিয়াদল নদীৰ তাণ্ডৱেক নষ্ট কৰা বুলি চৰকাৰৰ ওচৰত তথ্য দাখিল কৰি কোটি কোটি টকা আত্মসাৎ কৰা অঘোষ ফন্দি পতা বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত জলসম্পদৰ বিষয়া আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন ৰোধৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ লগতে জলসম্পদ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ ৰাইজে দাবী কৰিছে। হয়, ৰণোজ পেগুৱে ছাৰে পইচা দিছে আৰু হেৰি দিছে বৰ দিছে, কিন্তু কামটো সোনকালে কৰিলে ভাল আৰু ঠিকাদাৰসকলে, তেনেকৈ মই ভাবোঁ আৰু আমাৰ ৰাইজৰ কাৰণে। হয়তো যিদৰে বনাব লাগি আছে এতিয়ালৈ বনোৱা নাই, শেহতীয়া হৈছে, পিছতে হৈ গৈ আছে, সোনকালে বনাব লাগে বুলি ভাবোঁ। ৰাইজে এতিয়া যদি এনেকৈ হতক নকৰিলে আৰু এনেকৈ আগৰ হেৰিদৰে পৰিব আৰু বাৰিষা লাগিলেই আৰু কাম যদি সোনকালে নকৰে আমাৰ ৰাইজৰ বৰ বিপদ চাপিব। এতিয়া বিভাগৰ মানুহ অহা মই দেখা নাই বৰকৈ, আহিছে যদিও ক'ৰবাত আহিছে, আমিতো মই ইয়াত নাথাকৰ আহিছে নেকি যদিও মই ভালকৈ দেখা নাই। জিয়াদল মথাউৰি। আপোনাৰ ঘৰ জিয়াদল কেঁকুৰি। যিটো বাৰিষা আহি গ'ল, এতিয়া এইটো আপুনি হ'বগৈ, সম্পূৰ্ণ হ'ব বুলি ভাবে জানো? নাই, নহ'ব এইবাৰ। এইবাৰ নহ'ব। কিয় নহয় বুলি ভাবিছে? নাই, নহ'ব এইবাৰ, নোৱাৰিব কমপ্লিট হ'ব। হেৰি কাম খৰতকীয়া কোৱা নাই নি? কৰিছে যদিও আৰু আছে ন ওপৰত, এইবাৰ ভাঙি নিবই আৰু এইটো সম্পূৰ্ণভাৱে ভাঙি লৈ যাব। ইয়াৰ ওপৰত আৰু এটা যাব কৈছে, কিন্তু এতিয়া ইয়াৰ সমানে মাটিটোৱে হোৱা নাই এতিয়ালৈকে, 0 পইণ্টৰ পৰা হোৱাই নাই ইয়াৰ পৰা তালৈ, আৰু ইফালে আছে গুমতীয়ালৈ, কামটো হোৱাই নাই এতিয়ালৈকে। নাই, এইটো হ'লে মই ক'ব নোৱাৰোঁ, কিন্তু আলিটো হ'লে কিন্তু এইবাৰ নহ'ব, কমপ্লিট নহ'ব। হ'ব পাৰে, নহ'ব কেনেকৈ কৰিম। তাৰপিছত হেৰি এতিয়া কিমানমান মানুহৰ অসুবিধাৰ সন্মুখীন হয় বাৰিষা বুলি ক'লে? বাৰিষানো হয় আৰু ইয়াতো সম্পূৰ্ণ নোহোৱালৈকে আকৌ বাৰু মথাউৰি নিচিগে বুলি ক'ব নোৱাৰে, সম্পূৰ্ণ নোহোৱালৈকে সন্দেহ এটা আছে। ইমান বছৰ আমি ইয়াত কষ্ট কৰি জীয়াই আছোঁ পানীৰ ওপৰতে, কিন্তু যদি মথাউৰিটো ভালকৈ মজবুত দেখিছোঁ দেখোঁতে, যদি সম্পূৰ্ণ নহয় সন্দেহ এটা আছে। News Desk Report, The News Today.